বিশ্বাসৰ নিজৰা নাপাওঁ। নিজৰ দাদাৰ বুকুৰ মাজলৈ যা, য'ত পাবি বিশ্বাসৰ আমাৰ স্পৰ্শ। আৰে আমি বৰ্তু অস্পৃশ্য। মোৰ নামটো বাৰবাৰ উচ্চাৰণ কৰা কিয়? কাৰণ তই শুনিব লাগিব। সিদিনাখন আচলতে জংঘলত হৈছিল কি? মালিনীয়ে ইতিমধ্যে চব তথ্য সংগ্ৰহ কৰিছে। DSP মালিনী। মালিনী মালিনী কলগাল নকবি বাৰু কি বুলি কয়? দেখিছ তাৰ অৱস্থা? তোৰ সেই মালিনীয়ে কালিনী জনীয়ে তাৰ অৱস্থা কি কৰিছে? ক'ত আছে এটা জীৱন্ত খবৰ? ইয়াত তালৈ ফুৰিব নাছিল। য'ত আছিল কুকাশ নগৰ বিভাস চক্ৰৱৰ্তী